দীপাংকৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আজি এটা ম'ম' খাব যাম এই মিণ্টু প্ৰাঞ্জল আজি হামলা হামলি খাব লাগে ম'ম' লাগে পুৰা খাম ভজৰ খাই খাবা দিম এইটো মিণ্টু বয়া ভাষা নকবি দেই ফালি যাব মই মানুহটো বেয়া নেকি বয়া ভাষা কম নহয় ময়ো ভালেই তুমিও ভাল ময়ো ভাল এই ক্লাছত আমি ভদ্ৰ এই তিনিটা ভদ্ৰ আমাৰ অভদ্ৰ লগত ম'ম' বেছি দেখাওঁ কিন্তু ছাতি পিছে খাম মই বেছি খাব নোৱাৰোঁ মই 120ৰ ওপৰত নৰোৱে হজম নহয় আৰু ৰাতি মই মাছ মাংস একো নাখাওঁ আৰু মাছ মাংস নাখলি তাৰমানে আজি অলখন ব্ৰত কৰিম এতে অলপ খাই যাওঁ আজি পালছোঁ তাৰমানে মই চব ম'মৰ লগত হ'লে খাব পাৰোঁ ডাইৰেক্ট নাখাওঁ আৰু আমাৰ এখেতে কিমান বা খায় তামাম খাম কিমান খাবি তই কিমান খাবি পাগলা নেকি তই আজি দোকানে ভাবিব যে কি আছে এই তিনিজন এই আজি বকাহুৰ খাব দিম আমি সজৰ খাই খাব দিম আপোনালোকে চাই থাকিব কেনেকুৱা হয় এই আপোনালোকে চাই থাকিব আমি তামাম খাম বম খাৱা দিম আৰু আমি দোকানীৰ ৰিয়েকশ্যনটো দেখাই দিম ইনশাল্লাহ কি ফুটা চুটা আলু মাইলা চাওমিনখিনি দেখা ক'ত এইটো চাওমিন বম সৰুচি ভাই দেখা মই ডাইটত আছো ডাইটত এইটো হাতী এইটো মই ডাইটত আছো মানে এইটো অলপখিনি ডাইটত আছে এইটো কিন্তু বছৰ খাই চলি এইটো দীপাংকৰে চাওক বম আছে মাছৰ টুকুৰা এই হামলা হামলি খাব লাগে চাওক মানুহটো এতিয়া ভজন দিছে এই 1.5 প্লেট লৈছে চাওমিন বম খৌখা খাব নলাক কেটলা খাব পাৰে 1.5 প্লেট চাওমিন লৈছে বকাহুৰে পুতুনাৰ মাহেকৰ পুতেকটো পুতুনাৰ এইটো লাদেনৰ ভতিজা দুটা খাই আছে মই বৰ্তমান একো নাখাওঁ ভকাটোৰ মানুহ মই বকাহুৰ হামলা হামলি খাইছে গড়েও ইমান নাখায় বা কি খাইছে মই পিলো বুলি কৈছিলো বম ডাবো পাইছো খাইছো চিকেন ফ্ৰাইড ৰাইচ তাৰপিছত আহিছে ডিমা এই খাৱা হ'লে এইগিলা খালী কৰি দিছোঁ আজি পুৰা খাবাৰ দাপো পাইছোঁ নেক্সট আহি গৈছোঁ আমলেট এটা বয়া খাব লাগিব আমলেট নেক্সট আহিছে আমলেট এটা আমলেট আহিছে আমলেট 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 তাৰপিছত নেক্সট বেয়া হৈছোঁ মই প্লেট আমলেট লৈ ভাই খাই আছে কম খাইছোঁ নাখা 1 2 3 4 5 6 7 প্লেটত খাইছোঁ খাৱা লোৱা গ'ল এতিয়া আমি খাম শিখৰ খাম পেটলাই বজাৰ খাই মিন খাব আমি খাম এতিয়া শিখৰ এয়া মছলপুৰ টাউনত আছোঁ আজি চাওমিন টাউমিন খাই পুৰা চিন্তা আহি গ'লো এয়া চাওক পেটটো চাইছোঁ টেকলি লৈছে কি ফজৰ খাই খাৱাৰ বেয়া হৈছোঁ দিনদৰা হৈছোঁ ঘুমটিৰ পৰা উঠি আহিছিলোঁ চকুটোকো ফুলি আছে ভাই বেলেগে কোৱা নাই উশাহটো খাটা হৈছে মোৰ পাঞ্জলৰ হাগা লাগছি পাঞ্জলৰ কিবা হাগাও লগা নাই মোটাও লগা নাই উশাহটো খালি খালি খাটা খাটা মানে চুটি মানে একদম চুটি আৰু এই পেটলাটোৰ হাগা হৈছে চাওমিন খাই সন্ধিয়াৰ মছলপুৰ কিমান ধুনীয়া চব পৰিৱেশ এই মছলপুৰ বহুত আপডেট হৈছে আগতকৈ সেই আগৰ মছলপুৰ নাই আৰু আগৰ পৰা বাইক আহিছে আগৰ ষ্ট্ৰীট লাইট চলি আছে আগত চেকিং আছে দে ভাই চেকিং আছে সৰ্ব আগৰ পুলিচ আছিল আমি গাড়ীখন আগত থৈছোঁ ঠাণ্ডা নাপতে কাৰণ হেলমেট আনা নাছিলোঁ চৰি চাৰ্জ চিকাৰ আছিলোঁ গাড়ী কাগজ আনা নাছিলোঁ এই মুখত ঠিকৰ আছে কাৰণে কথাখিনি ভালকৈ হ'লে অনা ৰাস্তা আছে এয়া মছলপুৰখন চাওক ধুনীয়া একদম হেল্ল' ফাইনেলি মানে কি ঘৰত আহি পালোঁ আমি বব খাই এতিয়া বৰ্তমান গা চা ধুই উঠিলোঁ এয়া মোৰ লেটাৰ ৰুমটো দেখাই কিনে এই ভিডিঅ'টো ইমান এটা সমাপ্ত কৰিছোঁ থেংক ইউ